নমস্কাৰ আজি আমি বনাম হ্যান্ড স্যানিটাইজাৰ আপুনি ঘৰতে বনাব পাৰে হ্যান্ড স্যানিটাইজাৰ ঘৰতে বনাবলৈ খুব সহজে উপলব্ধ সামগ্ৰী কেইবিধমান লাগে মই আপোনালোকক সামগ্ৰী কেইবিধ কৈ দিম তাৰ আগতে বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কৰোনা ভাইৰাছৰ কাৰণে হ্যান্ড স্যানিটাইজাৰ অতি আৱশ্যকীয় সামগ্ৰী হৈ পৰিছে যেহেতু আমি আমাৰ হাত সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আহক আমি চাই লওঁ আমাক হ্যান্ড স্যানিটাইজাৰ বনাবৰ কাৰণে কি সামগ্ৰীৰ প্ৰয়োজন হ'ব হ্যান্ড স্যানিটাইজাৰ বনাবলৈ আমাক লাগিব স্পিৰিট মই এটা 100 ml স্পিৰিট লৈ লৈছো আপুনি যিকোনো স্পিৰিট ল'ব পাৰে স্পিৰিট মানে হৈছে ডক্টৰি কপাহৰে আপুনি ইনজেকচন দিয়াৰ আগত যোনটো বস্তু লগায় এয়া হৈছে স্পিৰিট ইয়াতে লৈছো মই গ্লিচাৰিন তাৰ পাছত লৈছো মই ভিটামিন ই টেবলেট এয়া হৈছে নাৰিকলৰ তেল এয়া মই ফ্ৰেছ এল'ভেৰা লৈ লৈছো আপোনাৰ তাত যদি ফ্ৰেছ এল'ভেৰা নাই তেতিয়া আপুনি বজাৰত পোৱা এল'ভেৰা জেল ল'ব পাৰে এয়া জাৰ লৈ লৈছো আৰু লৈছো মই এটা মিক্স কৰিবলৈ বাটি প্ৰথমতে আমি এল'ভেৰাৰ গুৰিখিনি কাটি পেলাই আমি মাজেৰে দুভাগ কৰি লম দুভাগ কৰি আমি ধুনীয়াকৈ সাইডৰ কাইটখিনি আমি গুচাই দিম এয়া মাজেৰে আমি দুভাগ কৰি ললো দুভাগ কৰি আমি ধুনীয়াকৈ জেলটো উলাই লম মাজেৰে দুভাগ কৰি দিলে জেলটো উলাবলৈ খুব সহজ হয় এতিয়া আমি দেখিছে আপোনালোকে ধুনীয়াকৈ জেলখিনি উলাইছে এতিয়া আমি চামুচ এখনেৰে ধুনীয়াকৈ ৰুকি লৈ পেলাই জেলখিনি আৰু ধুনীয়াকৈ উলাই লম ঠিক সেইদৰে আমি বাকি জেলখিনি উলাই লম এয়া আমাৰ এল'ভেৰা জেলখিনি উলোৱা হৈ গ'লগে এয়া মোৰ তাত মেজাৰিং কাপ নাই সেইকাৰণে মই গ্লাছটো মেজাৰিং কাপ হিচাপে ব্যৱহাৰ কৰিছো প্ৰথমতে মই 100 ml স্পিৰিট লোৱা বুলি কৈছিলো প্ৰথমতে স্পিৰিটখিনি গ্লাছটোলৈ দি দিছো স্পিৰিটখিনি আমি এতিয়া জাগটোলৈ ট্ৰান্সফাৰ কৰি দিম স্পিৰিট আৰু এল'ভেৰাৰ মাত্ৰা হৈছে 2:1 মানে স্পিৰিটৰ আধা আমি এল'ভেৰা জেল দিব লাগিব এয়া দি দিছো এল'ভেৰা জেল তাৰ পাছত আমি ইয়াতে দিম ভিটামিন ই টেবলেট মোৰ তাত ভিটামিন ই আছিলে মই কাৰণে ভিটামিন ই টেবলেট দি দিছো আমি ভিটামিন ই টেবলেটটো অকমান ফুটা কৰি পেলাই ভিতৰ তেলখিনি আমি জাগটো দি দিছো তাৰ পাছত মই ইয়াতে দিম গ্লিচাৰিন মই খুব সামান্য অকমান গ্লিচাৰিন দি দিছো গ্লিচাৰিন ভিটামিন ই টেবলেট এইবোৰ ইউজ কৰিলে আমাৰ স্কিনটো সফট হৈ থাকে যিহেতু মই বজাৰৰ পৰা কিনা এল'ভেৰা জেলটো লোৱা নাই মই ফ্ৰেছ এল'ভেৰা জেল লৈছো ইয়াতে দিছো আমি নাৰিকলৰ তেল এতিয়া আমি ভালকে এইখিনি মিক্স কৰি ল'ব লাগিব যেতিয়ালৈকে গোটেইখিনি ভালকে আমাৰ এটাৰ লগত মিক্স হৈ নাযায় এতিয়া আমি মিক্স কৰি লৈছো মিক্স কৰা হলে আমি ধুনীয়াকৈ আমি বটলত আমি থৈ পেলাই আমি হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰিব পাৰো মই বটল লৈ লৈছো বটলত মই সোমাই পেলাই থৈ দিম আশা কৰিলো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে ভিডিওটোতে লাইক কৰি দিব আৰু আপোনালোকে যদি ভাবিছে যে বেলেগেও নিজে ঘৰতে হ্যান্ড স্যানিটাইজাৰ বনাব পাৰে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ